যিকোনো বেংকৰ একাউণ্ট হোল্ডাৰ সকললৈ এইটো এটা বহুত দুখৰ সময়। একাউণ্টত জমা থকা ধনেও হয়তো আপোনাক সহায় নকৰিব এনে কিছু সময়ত। কাৰোবাক একাউণ্ট নম্বৰ দিয়া আগত 100 বাৰ ভাবিব, অথবা আপোনাৰো হ'ব পাৰে এনে কিছু বিপদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে NK জেনেৰেল ইউটিউব চেনেল আৰু এনে কিছু ভিডিঅ' আপডেট পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো অলছত ক্লিক কৰি দিব। বন্ধু বান্ধৱীসকল, আপোনাৰ একাউণ্টৰ ফালৰ পৰা যদি আপোনাক উইথড্ৰল ফেচিলিটি বন্ধ কৰি দিছে, তেনেহ'লে অনলাইনত কিছু ইউটিউব বা গুগল ক্ৰমছত গৈ পিনি আপুনি কিছু চলুশ্যন বিচাৰি কোনো লাভ নাই, কাৰণ এই চলুশ্যনে আপোনাক কেতিয়াও সহায় কৰিব নোৱাৰে। যিসকল ব্যক্তিয়ে 2017 চনত একাউণ্ট খুলিছিলে আৰু সেই ব্যক্তিসকলৰহে এই প্ৰব্লেমটো আহিছে। এই প্ৰব্লেমটো হৈছে উইথড্ৰল ফেচিলিটি ইজ নট এভেইলেবল, প্লিজ কণ্টেক্ট ইয়ৰ ব্ৰাঞ্চ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চিন্ত থাকক আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ এই প্ৰব্লেমটো চলুশ্যন বিচাৰি পাওক। डेबिट फ्रीज। जी अकाउंट डेबिट फ्रीज है आपका। हाँ, क्या करना है सर अभी? जी क्या करना पड़ेगा मुझे? सॉरी सर अभी मतलब आपको ब्रांच में जाना होगा। ब्रांच में जाकर अपना KYC कंप्लीट करना होगा, एप्लीकेशन देना होगा। सर मैं तो एप्लीकेशन दिया था और ये KYC के लिए डॉक्यूमेंट्स क्या क्या था, लेकिन उन्होंने दोबारा दीजिए सर, दोबारा दीजिए बैंक में जाकर। सर कितना बार देंगे सर? मेरे को प्रॉब्लम हो रहा है ना, यहाँ से मतलब बहुत दूर है ना। हम चाहेंगे तो उसके लिए तो विजिट करना होगा। अभी दूसरा कुछ तरीका है तो बताइए, मेरे डॉक्यूमेंट और कोई तरीका नहीं है। তেনেহ'লে আপোনালোকৰো যদি একাউণ্ট উইথড্ৰল ফেচিলিটি বন্ধ কৰা হৈছে, আপোনালোকে চিধা ব্ৰাঞ্চত যাওক আৰু যি ভিডিঅ'ছ বা গুগল ক্ৰমছৰ জৰিয়তে আপোনালোকে একো চলুশ্যন বিচাৰি নাপায়, ব্ৰাঞ্চত গৈ চিম্পলি এখন KYC ফৰ্ম জমা কৰক। 2 এদিনৰ ভিতৰতে আপোনালোকৰ এমাউণ্টটো ৰিএক্টিভেট কৰি দিয়া যাব।